ৰিজাল্ট কৰিছ আৰু খেলিবি পাবজি আৰু চাবি ফেচবুক হোৱাটছআপ ৰিজাল্ট কৰিছ বাপেৰৰ মূৰটো কৰিছ এথালি এথালি খাবি পঢ়া শুনা কাম নাই অ' মাই এই মানুহজন ইমান চকু চোহা নহয় মই ভাত খোৱাটো দেখিব নোৱাৰে এই মূৰ্খ চুপ কথা ক'ব পাৰিছ কিছুমানে কি ফাটাফাটি ৰিজাল্ট কৰিছে ষ্টেণ্ড কৰিছে ডিষ্টিংশ্যন পাইছে লেটাৰ পাইছে তই কি পালি মই দেখোন টানি টানি 3rd ডিভিজন পাছ কৰিছোঁৱেই লাষ্ট পাব লাগিছিল 3rd ডিভিজন পাইছোঁ লোকৰ ল'ৰা ছোৱালীয়ে লেপটপ পাব স্কুটি পাব তই কি পাবি হা বা কম চকু চোহা নহয় দেই কোনোবাই লেপটপ পায় কোনোবাই স্কুটি পায় পাই থাকক সেয়া চৰকাৰ টকাহে দিব আপোনাৰ টকা দিব নেকি এনেও দেখোন 3rd ডিভিজন পাছ কৰাৰ কাৰণে চৰকাৰৰ পৰা মোবাইল এটা পামেই মই গাধ কুলংগাৰ নীলাজ মই ফটো কৰি আছোঁ ফটো কৰিব লাগিছ হা ফটো কৰিব ঠাই বিচাৰি পোৱা নাই ওলা ওলা তই ঘৰৰ পৰা ওলা বুলি কওঁতে ওলা তই ঘৰত থাকিব নালাগে তই ওলাই তই ঘৰৰ পৰা এতিয়া ওলাই যা ওলা বাছ বহুত হ'ল মই আৰু এখন ঘৰত নাথাকোঁ ইমান অপমান সহ্য কৰিব নোৱাৰি অঁ ওলাই যাম মই এখন ঘৰত কোনো কাৰণত নাথাকোঁ ওলাই যাম অ' বোপাই ওলাই যাওঁ যদি ভাত কেইটামান খাই যাবি আকৌ নেখাওঁ এখন ঘৰত ভাত ইমান যদি মন আছে খেজা কৰি থ এই যা তই নাখালেও চলিব যা ওলা ওলাই যাম মই এইখন ঘৰত আৰু নাথাকোঁ মই অঁ ওলাই যাম যোৱাৰ পৰত এটা বস্তু বিচাৰিছোঁ দেউতা প্লিজ লাজত নেপেলাবা কি বস্তু হেৰি নহয় দেউতা 20 টকা এটা হ'ব নেকি বাৰু কিয় লাগে 20 টকা নহয় মানে দেউতা যাওঁতে মানে এই নগেনৰ দোকানত চিখৰ এটা খাই গ'লোঁ কি কলি কুকুৰৰ পুতেক